ক্লাছ 5ৰ ল'ৰাই ক্লাছ 1ৰ ল'ৰাক পঢ়াই আছে মানৱ নিয়তিৰ অলিখিত অক্ষয় কৰিছিলোঁ পৰীক্ষা মই যুঁজতছো এনেকুৱাকৈ ফিল কৰিব দিয়া নহয় একদম মই কিতাপ এখন পঢ়ি আছোঁ আমি মানুহ হয় আমি বুজিব লাগিব আমি তেওঁলোকৰ ফিলিংছ বুজিব লাগিব জেমছ অফ আছামৰ এপিছড 8ত মই আজি আপোনালোকক এখন স্কুললৈ লৈ যাম আৰু এই স্কুলখন পাহাৰৰ কাষত আছে দেখিছে নাই পাহাৰ ইয়াৰ কাষত আছে ভাবকচোন কিমান ধুনীয়া লাগিছে ইয়াৰ পৰা চাই পেলাই যোনখন স্কুললৈ লৈ যাম নহয় আপোনালোকে সেইখন স্কুলখন চাইও ভাল পাব কথাখিনি জানিও ভাল পাব আৰু আপোনালোকে যেতিয়া ভিডিঅ'টো চাব নহয় আপোনালোকে স্কুলখনত আহোঁ নিচিনা এটা ফিলিং আহিব বলক এইখনে হৈছে বিদ্যা দি লিভিং স্কুল দেখিছে নাই ইয়াত গছৰ তলত নহয় এইফালে মই যাম বাৰু ওচৰত এতিয়া আগতে দেখাই লৈছোঁ ক্লাছ হৈ আছে গছৰ তলত এইফালে গছৰ তলত ক্লাছ হৈ আছে তাতো ক্লাছ হৈ আছে এতিয়া আমি এনেকৈ উঠি যাব লাগিব প্ৰথমতে যাম অফিচত ষ্টুডেণ্ট ক্লাছ 7ত এইখিনি গোটেইখিনি ক্লাছ 7ত দুইটা ছেকশ্যন আছে ন ক্লাছ কৰি থকা দেখিছিলোঁ ভাল লাগিলে চাই ছাৰহঁতকৰ সোধা আকৌ কোনো সোধা নাই যে মই নাহাগতীয়া আমাৰ এনে লোকেল এৰিয়াৰ 30% ষ্টুডেণ্টহে আছে বাকী 70% চব আউটডোৰ ষ্টুডেণ্ট হয় পদ্ম ছাৰৰ ছায়েন্স আছে আউটডোৰত আছে কেম্পাছত নহয় ইহঁতক যে আউটডোৰ বুলি ক'লোঁ ইনডোৰ মানে কেম্পাছৰ ভিতৰত আৰু যদিহে আউটডোৰ হয় আউটডোৰ বুলি কোৱাৰ লগে লগে টিচাৰ্ছে মানে এলট কৰি দিয়ে ক'ত হ'ব জেগাটো স্পেচিফিক কৰি দিয়ে মানে যে আজি এই গছজোপাৰ তলতে কৰিম আজি ছ'চিয়েল ছায়েন্সৰ ক্লাছ এটা ধৰি লওক সি যদি নেচাৰেল বেছ কিবা চেপ্টাৰ হয় ওচৰতে নদীখন আছে নদীখনত লৈ গুচি যায় আজি বোলে প্লাণ্টৰ ওপৰত কিবা আছে মানে উদ্ভিদৰ ওপৰত কিবা আছে তেতিয়াহ'লে গছ এজোপাৰ তলত নি মেলি তেনেকুৱাকৈ টিচাৰ্ছে যেনেকৈ পাৰে মানে সেইটো আগতীয়াকৈ ৰেডি কৰাই লয় মানে এইবিলাক চব ষ্টুডেণ্টে কৰা মানে আজি অলপ দিনৰ আগতে এটা ৱৰ্কশ্বপ হৈছিলে ৱৰ্কশ্বপত ইহঁতে এইবিলাক মাস্কবিলাক বনাইছে মানে চব ষ্টুডেণ্ট এইটো এটা স্মাৰ্ট ৰুম 1 ইয়াতে প্ৰজেক্টৰটো ফিট হৈ আছে ইয়াতে প্ৰজেক্টৰ ইয়াত ফিট হৈ আছে প্ৰজেক্টৰটো ফিট যেতিয়া ক্লাছ পঢ়ে সেইমতে টিচাৰ্ছে আগতীয়াকৈ ৰেডি কৰি লয় ৰেডি কৰি মেলি এইটো কৰে ক্লাছ 10 এটা কি সাবজেক্ট আছে ইংলিশ কিমান ধুনীয়াকৈ বনাইছে গোটেইখন ষ্টুডেণ্টে বনায় চব ষ্টুডেণ্টে কৰা এইখিনি এইবিলাক চব যিবিলাক আৰ্ট আছে ন এইবিলাক চব ষ্টুডেণ্টে কৰা অকল টিচাৰ গাইড হিচাপে আছে আৰু বাকী চব ষ্টুডেণ্টে কৰা মই যে কৈ আছিলোঁ মানে ডিপাৰ্টমেণ্ট ৱাইজ আৰু এইফালে প্ৰিন্সিপাল ছাৰ আমাৰ এজন প্ৰিন্সিপাল ছাৰ এইটো লেংগুৱেজ ৰুম হয় যেতিয়া ক্লাছৰ মানে লেংগুৱেজ ক্লাছ যেতিয়া থাকে এখেতলোক নাহৰ কটীয়াৰ মই যে কৈ আছিলোঁ অলপ আগত মানে আউটডোৰৰ ক্লাছ হৈছে বুলি আউটডোৰৰ ক্লাছ এইটো মানে ক্লাছ 6ৰ এইখিনি কেতিয়াবা এনেকুৱা হয় মানে জয়ফুল লাৰ্ণিং যিটো কোৱা হয় এনজয় কৰিবৰ কাৰণে বিশেষকৈ সৰু ষ্টুডেণ্টখিনি মানে কেনেকৈ খেলৰ জৰিয়তে কেনেকৈ কৰিব পাৰি সম্পূৰ্ণ তেনেকুৱা টাইপ মানে এনেকুৱাকৈ ফিল কৰিব দিয়া নহয় একদম মই কিতাপ এখন পঢ়ি আছোঁ যে কাঠৰ নাম্বাৰ এলফাবেট চব বনাই লোৱা হৈছে সিহঁতক এনেকুৱাকৈ প্ৰেক্টিছ কৰোৱা হয় প্ৰেক্টিছ কৰাবলৈ ট্ৰাই কৰোৱা হয় মানে যে সেই তাৰ পৰা যিখিনি এলফাবেট মই যে ক'লোঁ কাঠৰ পৰা ফৰ্ম কৰা হৈছে সেই ফৰ্ম কৰা কাঠখিনিৰ পৰা ধৰি লওক ৱৰ্ড ফৰ্ম কৰি দিবলৈ দিয়ে টাইম এটা ফিক্স কৰি দিয়া হয় এইটো সময়ৰ ভিতৰতে এই ৱৰ্ডটো বনাব লাগে সিহঁতে কেতিয়াও ফিল নকৰে মই ABCD শিকি আছোঁ নিজৰো ভাল লাগে আৰু শিকিও থাকে শিকিও থাকে সেইটো এটা গাৰ্লছ হোষ্টেল আৰু এইফালে এইটো এটা গাৰ্লছ হোষ্টেল এই দুইটা গাৰ্লছ হোষ্টেল ৰুমটো কেনেকৈ ৰাখিব কোনেও ইয়াত কেয়াৰটেকাৰ হিচাপে এক্সট্ৰাকৈ নাই অকল গাইড হিচাপেহে আছে গাইড হিচাপে আছে ইয়াতে সৰু আৰু ডাঙৰ মিক্স আপ কৰি দিয়া হৈছে যাতে ডাঙৰ কিজনীয়ে কামটো কৰে সৰু কিজনীয়ে যাতে শিকিব পাৰে নিজৰ কামকেইটা নিজে যাতে কৰিব পাৰে মাকক যাতে ক'ব লগা নহয় মোৰ এই চোলাটো ধুই দিয়ক সেইটো যাতে ক'ব লগা নহয় যে 3টা ডাইমেনশ্যনত গোটেই স্কুলখন চলি আছে ট্ৰেডিশ্যনেল স্কিল বুলি যিটো আমাৰ ইন জেনেৰেল স্কুলবিলাকত অসমীয়া ইংৰাজী গণিত সমাজ বিজ্ঞান এইবিলাক যে হৈ থাকে সেই 6টা ছাবজেক্টৰ ক্লাছখিনি আমাৰ ইয়াত হয় 2 নম্বৰতে ৱেলবিং স্কিল বুলি এটা স্কিল শিকায় যিটোত কোৱা হৈছে যে ভাল জীৱনৰ শিক্ষা বুলি মানুহ এটা অকল পঢ়া শুনা কৰিলেই নহ'ব তাৰ ভাল চৰিত্ৰ থাকিব লাগিব ভাল গুণ লাগিব জীৱনটো যে আমি য'ত মানে কওঁ জীৱনৰ একো চাগে অৰ্থ নাই কিবা কিবি সেই তেনেকুৱা যিখিনি ডিপ্ৰেশ্যন ফ্ৰাষ্ট্ৰেশ্যনত পৰে যাতে ইয়াত নপৰাকৈ কি কৰিব পৰা যায় থেৰাপিটো কেনেকৈ দিব পৰা যায় সেইখিনি ইয়াত এপ্লাই কৰা হয় সেই থেৰাপিবিলাক দিয়া হয় যাতে সিহঁতে ইন ফিউচাৰ তেনেকুৱা এটা
জেগালৈ নাযায়গৈ 3 নম্বৰতে একেবাৰে ক্লাছবিলাক শেষ কৰি 3 বজাৰ পৰা লাইভলিহুড স্কিল বুলি এটা স্কিল হয় য'ত সিহঁতে জীৱনত কিবা এটা নহয় কিবা এটা মই চাকৰি পাম বুলিতো কথা নাথাকে চাকৰি নাপালেও যাতে মই অন্য কিবা এটা কৰি খাব পাৰোঁ সি বিজনেছ হ'ব পাৰে সি নাচ গান হ'ব পাৰে সি এক্সট্ৰা কাম কিছুমান হ'ব পাৰে আজি উদাহৰণস্বৰূপে যদি চাওঁ এইটো এটা মানে যিসকল ছোৱালীয়ে তাঁত বব খোজে সিহঁতক এইবিলাক সিহঁতে কৰে অকণমান দেখিবলৈ বেমেজালি লাগিছে কিন্তু বেমেজালি হোৱাৰ কাৰণে এইটোৱে যে ষ্টুডেণ্টে কৰিছে সেই সময়ছোৱা যে মই যে ক'লোঁ সেই সময়ছোৱাত সিহঁতে সেইখিনি ইটো পাৰ্টত যিখিনি ষ্টুডেণ্ট আছে ল'ৰাও অকল ছোৱালী বুলি নহয় ল'ৰাও ইয়াত শিকেহি তাঁতশালৰ সামগ্ৰীবিলাকৰ নাম শিকোৱা হয় সিহঁতক আৰম্ভণিতে তাৰপিছত মানে ষ্টেপ ৱাইজ গৈ থকা হয় দেখিলেই চাগে গোটেই বগৰী গছ আছে কিন্তু এটা সাংঘাতিক ধৰণৰ কথা মানে যে প্ৰত্যেকজোপা বগৰীয়ে ভেৰাইটি তাৰপৰা বগৰীবিলাক মানে যেতিয়া গোটেই পকি সৰি যাবলৈ হয় তে সিহঁতক ষ্টুডেণ্টক সেইখিনি লৈ কেনেকৈনো আমি খাব পৰাৰ উপযোগী ডাইৰেক্ট গোটাকেতো নহয় তো কেনেবাকৈ বিজনেছ মুড কৰিব পাৰি নেকি সেইটো ট্ৰাই কৰা হৈছে মেচিনত খুন্দি মেলি গোটেই গুড়ি কৰি পেকেট কৰি দিয়া হৈছে পেকেট কৰি সেইটো চেল কৰা হৈছে এতিয়া ষ্টুডেণ্টক তেনেকুৱাকৈও যিখিনি বিজনেছৰ লগত ৰিলেট বা বিজনেছত মানে ইম্পৰ্টেঞ্চ দিয়া কিছুমান ল'ৰা থাকেতো মই বিজনেছ কৰিব খোজোঁ তাৰ ইচ্ছা থাকে মানে মই বিজনেছমেন হ'ম তাক তেনেকুৱাকৈ কথাটো শিকোৱা হয় শিকাবলৈ ট্ৰাই কৰি থকা হৈছে মানে সেইটো বিজনেছ একচুৱেল মানে তাৰ থিয়ৰিটো লজিকটো মানে ডাইৰেক্ট বিজনেছ কৰ বুলি কোৱা নাযায় কিন্তু তাৰ যিটো লজিক যিটো থিয়ৰিটো দিবলৈ ট্ৰাই কৰা হয় মানে ইয়াত মানে এনেকুৱা হয় দোকানীজনে বেলেগৰ পৰা বস্তু আনি ইয়াত বিক্ৰী কৰাতকৈ আমি এইটো ইম্পৰ্টেঞ্চ দিছোঁ ইয়াতে কেনেবাকৈ প্ৰডাকশ্যন কৰি ষ্টুডেণ্ট প্ৰডাকশ্যনবিলাক ইয়াত চেল কৰিব পাৰি নেকি ইহঁত ক্লাছ 3 ষ্টুডেণ্ট এইখিনি গোটেইখিনি ক্লাছ 3 কেনেকুৱা ভালনে তোমালোকৰ ভাল 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 কি কৰি আছিলা এতিয়া তোমালোকৰ ঘৰ ক'ত চব বেলেগ কৈ ইয়াতে হোষ্টেলত থাকা হোষ্টেলত থকাখিনি হাত দাঙি দিয়া ইমানখিনি দিয়া আকৌ লগ পাম বুলি কোৱা আকৌ লগ পাম সিহঁত মানে নাটকত সাংঘাতিক ধৰণেৰে আগ্ৰহী মানে যোনে এক্টিংটো বিচাৰে যাৰ যিটো সেইটো বেছিকৈ ইম্পৰ্টেঞ্চ দি কেনেকৈ তাক আপগ্ৰেড কৰি সিজলৈকে যাব খোজে মানে সেইখিনিলৈকে আমি ছাপোৰ্ট কৰিব পাৰোঁ নে নোৱাৰোঁ মানে আমি কেনেদৰে ছাপোৰ্ট কৰিলে সিহঁতে যিটো বিচাৰে সেইটো পাবগৈ পাৰে সেইখিনি ট্ৰাই কৰা হয় যিমানখিনি বস্তু দেখিছে ইয়াত চব ষ্টুডেণ্টে নিজে বনোৱা হয় আৰু এইখিনি চেল কৰা হয় চেল কৰি মেলি কোনোবাই যদি বিচাৰে কিনিব 100 150 300 কৈ ভেৰাইটি হিচাপে দাম আছে এনেকৈ শিলবোৰ্ড যেনেকৈ আঁকি চাওক অকল এনেকৈ অইল পেইণ্টিং অকল পেইণ্টিঙো নাই এইটো চাওক শিলতো কৰা হৈছে পেইণ্টিং চাওক বৰ্তমান এইফালে এক্টিং ক্লাছ হৈ আছে এক্টিং শিকাই আছে মানে কেনেকৈ ইমান সৰু সৰু ল'ৰা চাওক ইমান সৰু সৰু ল'ৰা ছোৱালীকে শিকি আছে এক্টিং কৰিবলৈ এতিয়াৰ পৰাই প্ৰণাম ছাৰ দেখা কথা কেনেকুৱা তেতিয়া হ'লে ভালকৈ ওলাব স্পষ্ট কথা ওলাব হয় নাই অনাথ ল'ৰা কিছুমান বিপৰীতে আকৌ যদি চাই কিছুমান এনেকুৱা ল'ৰা আছে যিবিলাকৰ মাক দেউতাক লেকচাৰাৰ কিছুমান খুব ডাঙৰ বিজনেছমেন আপোনালোকক যে মই এতিয়া ক'লোঁ অলপ আগত মানে ষ্টুডেণ্টসকলক 15 টকাহে খাবলৈ দিয়া হয় সেই 15 টকাটো মানে লিমিট প্ৰত্যেক ষ্টুডেণ্টৰ কাৰণে যাতে ইকুৱেল এটা হয় নহ'লেতো সেই লেকচাৰ বা হেভি বিজনেছমেন কেইজনৰ পুতেকহঁতেতো ছোৱালীকেইজনীয়েতো বহুত খাই দিব কিন্তু সেই একেটা সময়তে সেই অনাথ ল'ৰাকেইটাক কোনে দিব খাবলৈ যিসকলৰ স্কুলৰ ফিজ পাতি কেণ্টিনৰ ফিজ পাতি টোটেলি স্কুলে বহন কৰি আছে মই অকলে খাইছোঁতো ইমান ডাঙৰ কথা নহয় মই লগৰজনৰ সৈতে নিজেও খোৱাৰ পিছত আকৌ লগৰজনকো খুৱাব পাৰিছোঁ নাই চাইছোঁ মই তললৈও চাইছোঁ ক'তো একো জাবৰ জোঁথৰ পোৱা নাই এই চাওক এটাও পেকেট নেদেখে তলত ক'তো পেকেট নাই একো কাগজ এখনো পৰি থোৱা নাই ক'তো পৰি আছেতো এটা বস্তুৱে সেইটো হৈছে পাত তাকো গছৰ পাত আৰু একো পৰা নাই মানে হিংসাখন তাৰ যেনিবা সেইখন হিংসাখনটো ল'ব মন গৈছে আজি মোৰো অৱস্থা তেনেকুৱাই এই ৰাজপ্ৰসাদত মোৰ পিতা আৰু মাতাৰ
কিন্তু কোনে ক'ব হ'ব ইয়াত স্বাগত মোৰ এখন বিখ্যাত অস্ত্ৰৰে মই যুঁজতছো নাজানো প্ৰভু হয় নে নহয় কিন্তু ইয়াকেই সিদিনা হৈছিল প্ৰমাণিত যেতিয়া যেতিয়া কোনো শক্তিয়ে মানুহ আসক্ত হৈ ফেৰ পাতে সিদিনাই ইতিহাসৰ দিশো সলনি হয় আৰু মানৱ নিয়তিৰ অলিখিত অক্ষৰ কৰিছিলোঁ পৰীক্ষা ময়েই সেই দূৰ দেশীয় জ্যোতিষী আছে আছে স্থল দেহৰ আনৰ নহ'লেও আছে মোৰ স্থল দেহৰ মনোবুদ্ধি কৰা তুমি মোক অৰ্পিত সিও কিন্তু জৰ্জৰিত দুয়ো পৰীক্ষা হেতু মাথো কৃষ্ণহে কৰিব সেইবিলাক চব ক্লাছবোৰ ছেপাৰেটকৈ ৰখা আছেই এতিয়া এই যোনটো ছেকশ্যন আছে দেখিছে নাই এই পাৰ্টটোত অকল ছ'চিয়েল চায়েন্সৰ ক্লাছ হয় বেলেগ একো নহয় যাৰ ছ'চিয়েল চায়েন্স থাকিব তেওঁলোকে নিজে এই ৰুমটোলৈ আহিব লাগিব তাত লিখা আছে ছ'চিয়েল চায়েন্স ৰিচ'ৰ্চ ৰুম বুলি এইটো হৈছে ছিনিয়ৰ জুনিয়ৰ ক্লাছ দেই ক্লাছটোৰ নামেই হৈছে ছিনিয়ৰ জুনিয়ৰ ক্লাছ এইফালে ক্লাছ 5ৰ ল'ৰাই ক্লাছ 1ৰ ল'ৰাক পঢ়াই আছে দেখিছে এইফালে পঢ়াই আছিল এইফালে পঢ়াই আছে চাওক প্ৰতিজনে 5ৰ 1 অঁ এইফালে অৰ্কিড আছে অৰ্কিডৰ নাৰ্চাৰী ক্লাছৰুমবোৰো খুবেই ইউনিক চাওক চব ৰাউণ্ডকৈ বহিব এনেকৈ ৰাউণ্ডকৈ কোনো আগত বহিব পাছত বহিব বুলি নাই চেণ্টাৰত থাকিব টিচাৰ আৰু টিচাৰে ঘূৰি ঘূৰি পঢ়াই থাকিব এয়া হৈছে ক্লাছৰুম আৰু এই ক্লাছৰুমটো বৰ্তমান বনাই আছে আৰু ইয়াতে ক্ৰিকেট ফুটবল ভলীবল চব ইয়াতে হয় ন অঁ এইখন ফিল্ড খেলৰ কণমানি ল'ৰা ছোৱালীবোৰ এই সৰু বয়সৰ পৰাই যিমানখিনি ইয়াত দেখিছেনে ফাৰ্মিং বস্তু পাইনএপল হওক কোনো কলগছে হওক বা যিকোনো শাক পাচলি দেখিছে আমি এণ্ট্ৰি মাৰোঁতেও দেখিছিলোঁ ইয়াতো দেখিছোঁ তাতো আছে যিমানখিনি দেখিছোঁ সকলো বস্তুৱে এই কণমানি ল'ৰা ছোৱালীবোৰে নিজে ৰুইছে নিজে কৰিছে নিজে শিকিছে আৰু মেণ্টৰ এজন ৰখা হৈছে প্ৰতিটো ক্ষেত্ৰতে তেওঁ ডাইৰেকশ্যন দি যায় আৰু এই সৰু কণমানি ল'ৰা ছোৱালী ষ্টুডেণ্টবোৰে কৰি যায় মানে মোৰ এই স্কুলখনত সঁচাকৈ এতিয়া পঢ়িবলৈ মন গৈ আছে ফিলিং আহিছে যে কেনেকুৱা লাগিব কিমান মজা লাগিব মই সেইটো ভাবি আছোঁ ইউনিভাৰ্চিটি টাইপ হয় সেইফালে মেথছ সেইফালে ছায়েন্স মানে জেনেৰেল ছায়েন্স আৰু এইফালে ছ'চিয়েল ছায়েন্স যিটো মই লাইভলিহুড স্কিল বুলি ক'লোঁ সেই স্কিলটোৰ গোটেই দায়িত্বত মই আছোঁ মানে স্কিল ইনচাৰ্জ হিচাপে মই আছোঁ গোটেই কামখিনি চাই থাকোঁ পিছবেলা চাওঁ মানে প্ৰত্যেকজন ইয়াত যেতিয়া যিজন মেণ্টৰ আছে এতিয়া কামখিনি ইয়াৰ পুলিবিলাক মানে বেলেগলৈ ৰুবলৈ লৈ গ'ল সেইখিনি টাইমত কেতিয়া পানী দিব লাগে বিশেষকৈ ক্লাছৰ ছুটিৰ পিছত যিটো লাইভলিহুড স্কিলৰ ক্লাছ থাকে সেই ক্লাছৰ সময়তে গোটেই ষ্টুডেণ্টে এইখিনি কৰিব লগা হয় মানে ধৰক মই যদি কওঁ মানে এতিয়া স্কুলৰ পৰা ছুটি দিয়ে ছুটি দিয়ে পেলাই ঘৰ গ'লোঁ টিউশ্যন গ'লোঁ বা কিবা এটা কৰিলে তাৰপিছত মোবাইলটো লৈ পেলাই গেম এটাকে খেলিলোঁ সেনেকুৱা নহয় অপশ্যনেই নাই তাত ছুটি হ'ল আহি ইয়াত কাম কৰিলে ইয়াত কাম কৰাৰ পিছত মুখ হাত ধুই ফ্ৰেছ হ'বৰ কাৰণে এটা টাইম ফিক্স কৰা থাকে ৱাৰ্ডেন থাকে ৱাৰ্ডেনে আকৌ বেল বজালে টাইম মতে আকৌ প্ৰেক্টিছত যাব লাগিব গেমছ আছে গেমছৰ প্ৰেক্টিছত যোৱাখিনিয়ে গেমছত যাব লাগিব আৰু আউটডোৰৰ যিখিনি ছোৱালীখিনিয়ে কাবাডী খেলে ৰিং খেলে যোনে যেনেকৈ খেলে সেই খেলৰ টাইমটো তেনেকৈ যাব লাগিব কোনোবাই সেই টাইমত আকৌ মানে খেল বেয়া পায় সি পঢ়ি ভাল পায় লাইব্ৰেৰী ৰুমটো আছে সি লাইব্ৰেৰী ৰুমত যায় এইটো হৈছে বইজ হোষ্টেল আৰু সেইটো গেষ্ট হাউচ আমাৰ যিসকল গেষ্ট আহে আমাৰ থাকিব পৰা সুবিধা আছে গেষ্টৰ এই চাংঘৰটো হোষ্টেলটোৰ নাম দিয়া হৈছে ব্ৰহ্মপুত্ৰ বিদ্যা ছাত্ৰাবাস আৰু প্ৰত্যেকটো ৰুমৰে বেলেগ নাম দিয়া আছে যিহেতু ব্ৰহ্মপুত্ৰ দিলে এখিনি উত্তৰ পাৰৰ এখিনি দক্ষিণ পাৰৰ নদীৰ নাম দিয়া আছে সিফালে দেখিছে যে ভঁৰালো আছে ইফালে শিংৰা সেইখন ইয়াতে 400 টকা কেজিকৈ মাছৰুমবিলাক বিক্ৰী কৰা হ'ল ষ্টল আছে ষ্টলত চব নি ওলমাই দিয়ে আৰু তাৰপিছত চেল হৈ যায় যিখিনি ষ্টুডেণ্টেই কৰিছে মানে এজন টিচাৰ যোনটো কাল্টিভেশ্যন কৰা হয় সেইটো ষ্টুডেণ্টেই কৰে তো এজন মেণ্টৰ হিচাপে টিচাৰ এজন থাকে টিচাৰক এলট কৰি থোৱা আছে প্ৰত্যেকটো পাৰ্টতে মানে আজি যে এই ড্ৰেগন ফ্ৰুটছ লগাইছে আজি এই মাছৰুম বা সিফালে গৈ পল্ট্ৰি ফাৰ্ম ইফালে নাৰ্চাৰী প্ৰত্যেকটো
ভাগতেই মানে এজন মেণ্টৰ্ছ দি থোৱা আছে যি হ'ল টিচাৰ্ছ আছে মানে তেখেতলোকে গাইড কৰে পাৰ্মানেণ্ট হিচাপে আমি 27 মান আছোঁ উইথ প্ৰিন্সিপাল 28 সিমান আছে তাৰপিছতে পাৰ্ট টাইম কিছুমান টিচাৰ থাকে আজি অলপ দিনৰ আগত 6 জন আহি গৈছে তেখেতলোকে 20 দিনৰ কাৰণে আহিছিল মানে যদি কোনোবা টিচাৰে যদি ইচ্ছা যদি কৰে আহিলে মানে ধুনীয়াকৈ পঢ়াই মেলি যাব পাৰিব এনেকুৱা টাইপৰ যিয়ে ষ্টুডেণ্টৰ কাৰণে কাম কৰিব খোজে তেখেতলোকক ইয়াত সেইটো অপৰচুনিটি দিয়া হয় যাৰ কাৰণে গেষ্ট হাউচ খুলি লোৱা হৈছে এইখন হৈছে সুবাহী এইখন যিখন পাই আহিলে আপোনালোকে তাৰপিছত এই নদীখনৰ পৰা এইফাললৈ এই পাহাৰ টিলাটোৰ পাৰ হৈ সেইখন লাইপুলীয়া সেইখন লাইপুলীয়া বুলি কয় 1 পৰা 5 হলে 200 টকা অকল 1 পৰা 5 হলে 6, 7, 8 তিনিটা ক্লাছ ME হেড 300 আৰু 9, 10 400 400 টকাৰ ভিতৰতে সেই গোটেই স্কিলবিলাক সুমিয়াই দিয়া হয় ইনক্লুড কৰোৱা হৈছে 6টা ছাবজেক্ট কৰা হৈছে তাৰ আকৌ যিটো গ'ল বেছ কো কাৰিকুলাৰ যিটো থাকে সেইটোৱে ইনক্লুড হৈছে চব সেইফালে আছে গাৰ্লছ কেণ্টিন আৰু এইফালে আছে বয়জ কেণ্টিন ছেপাৰেট দুইখন আৰু এইফালে নতুনকৈ আজি খুলিছে দেই জুচৰ কাৰণে অকল জুচ পাব ইয়াত অকল জুচ আৰু এটা কথা এড কৰি দিছোঁ চাওক এতিয়া ধৰক মই নিজৰ কথা কৈছোঁ মই যেতিয়া সৰু হৈ আছিলোঁ সৰু কি মই এতিয়াও শাক পাচলি খাবলৈ খুবেই টান মই এতিয়াও টান পাওঁ মই এতিয়াও নাখাওঁ কি হিচাপ কৰিব পাৰিম ৰঙালাও খাওঁ লাই খাওঁ দাংবডি খাওঁ 3-4টা শাক পাচলি খাওঁ মই এইকেইটা মই নাম্বাৰ হিচাপে দেখাই দিব পাৰিম আৰু একো নাখাওঁ দেই কিন্তু ইয়াত যিমান ল'ৰা ছোৱালী দেখিব আপোনালোকে দেখিছে তাত প্ৰতিটো ল'ৰা ছোৱালীকে ইয়াত সৰুৰ পৰাই মানে শাক পাচলিটো খোৱাটো কম্পালচৰি খাবই লাগিব দিয়াই হয় কেণ্টিনত ছাৰ্ভ কৰা হয় যেনেকৈ ছাৰ্ভ কৰা হয় সেইখিনি খাবই লাগিব মানে ধৰক বনৰীয়া কচু হ'ব বনৰীয়া কলডিল এতিয়া আৰু যোনখিনি ইয়াতেই প্ৰডাকশ্যন হ'ব ইয়াতে প্ৰডাকশ্যন হোৱাখিনিকেই কেণ্টিনত ইউজ কৰা হয় আৰু সেইখিনিকে ছাৰ্ভ কৰা হয় ছ'চিয়েল ৱেলবিং ক্লাছটো চাই লওক ছ'চিয়েল ৱেলবিং ক্লাছ এইটো ইয়াত প্ৰতিটো শনিবাৰে এটা ইভেণ্ট কৰা হয় 2টা বজাৰ পৰা এতিয়া সেই ইভেণ্টত বৰ্তমান হৈ আছে প্ৰতিটো জন্তুৰে সিহঁতৰ এটা ফিলিংছ আছে আমি সেই ফিলিংছটো বুজিব লাগিব তেওঁলোকে যদি এখন দুখ পায় নহয় তেওঁলোকে ক'ব নোৱাৰে যে মোৰ হাতত দুখ পালোঁ মোক ট্ৰিটমেণ্ট কৰি দিয়ে তেওঁলোকে যেতিয়া ভোক লাগে নহয় তেওঁলোকে ক'ব নোৱাৰে যে মোক ভোক লাগিছে মোক কিবা এটা খাবলৈ লাগিব কেতিয়াও ক'ব নোৱাৰে আমি মানুহ হয় আমি বুজিব লাগিব আমি তেওঁলোকৰ ফিলিংছ বুজিব লাগিব সেই ফিলিংছখিনি যদি আমি বুজিব পাৰিম তেতিয়াহে আমি এই জন্তুবিলাকক বুজিব পাৰিম বা গৰু এটা ৰাস্তাত তুমি পৰি থাকিব তুমি গাড়ীখন চলাই যাবা বাইকখন চলাই যাবা চাইকেলত যাবা ভাড়া গৈ আছা পিছ পাই গৰুটো কোনোবাই খুন্দিয়াই দিয়ে মানুহে সেইটো কথাই ক'ব পিছ পাই গৰুটো খুন্দিয়াই দিলে গৰুটো পৰি আছে গৰুটো দুখ পাই আছে সেইটো শেষা কথা কৈ পেলাই গুচি যাব চিধা কিন্তু সেইটো সময়তে যদি আমি ভাবোঁ যে এই গৰুটোক মই ৰখি পেলাই যদি কাৰোবাক ফোন কৰি দিব পাৰোঁ নেকি কোনোবা এনেকুৱা মানুহ আছে নেকি যে ইয়াক মই সহায় কৰিব পাৰিম সেইটোখিনিকে আনিব লাগিব যে ৰখি পেলাই ইয়াক যদি মই অকণমান দেৰি নিজৰ 10 মিনিট সময় যদি দি পেলাই কাৰোবাক ফোন কৰি পেলাই কাৰোবাক মাতি দিওঁ পিছ যাম এইটো হ'ব নালাগিছে সেইটো বস্তু নহয় মানে মই কি কৰিব পাৰিম সেইটো পাৰিব লাগিব জন্তুটোৰ কাৰণে আৰু আমি ষ্টুডেণ্টক শিকাব খোজা ষ্টুডেণ্টক ক'ব খোজা কথাটো আচলতে এইখিনি পৃথিৱীত যদি ভাল কাম কৰিব লগা আছে সফলতা বুলি ক'ব লগা আছে বেলেগ একো নাই যে মই যে সেই পৰি থকা গৰু এটাক যে বচাব পাৰিলোঁ পৰি থকা ৰাস্তাত মেকুৰী কুকুৰক বচাব পাৰিলোঁ তেতিয়াহ'লে সেইটোতো আৰু জীৱনত ছাকচেছ আৰু ভাল কাম বুলি মই পৃথিৱীত নাভাবোঁ গতিকে মই ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই 5 মিনিট সময় বা 3 মিনিট সময় যিমানেই সময় নিদিব লাগিলে তেখেতে আমি ভাবোঁ যে বহুত ডাঙৰ এটা চাকৰি বহুত ডাঙৰ এটা মিছন লৈ কাম কৰিলেহে হ'ব পাৰে কিন্তু এই এনেকুৱা ধৰণৰ কামবিলাকো কাম নহয় আচলতে এইবিলাক কৰিব লগা কাম নহয় পৃথিৱীত যদি কাম কৰিব লগা আছে এয়া আছিল বিদ্যা দিলিমি স্কুল ধেমাজিৰ সুবাহী গাঁৱত আছে আৰু কমপ্লিট ডিটেইলছ মই দি দিম তেওঁলোকৰ ফেচবুক পেজ আছে তো ফেচবুক পেজখন মই মেনশ্যন কৰি দিম আপোনালোকে ফেচবুক পেজত গৈ পেলাই তেওঁলোকৰ কণ্টেক্ট নম্বৰ আছে তাতে কিবা যদি আপোনালোকৰ এডমিশ্যন দৰকাৰ কিবা যদি এণ্ট্ৰেঞ্চৰ যদি কিবা কথা জানিবলগীয়া আছে তেওঁলোকৰ ফেচবুক পেজখনত আপডেট দি থকা হয় তো সেই আপডেট দিলে গম পাই যাব আৰু এণ্ট্ৰেঞ্চ যেতিয়া হ'ব তেতিয়া ফেচবুক পেজত চাব গম পাই যাব কেনেধৰণৰ এণ্ট্ৰেঞ্চ হ'ব কি কৰিব লাগিব এণ্ট্ৰেঞ্চত কি হয় এণ্ট্ৰেঞ্চত একচুৱেলি ইয়াত কি হয় নিজৰ স্কিলত বেছি ফ'কাছ হয় যেনেকৈ ধৰক এতিয়া মই এক্টিঙত নিজৰ কেৰিয়াৰ বনাব বিচাৰিছোঁ তেতিয়াহ'লে মই এক্টিং ক্লাছ কৰিম কোনোবাই এগ্ৰিকালচাৰত কিবা ফাৰ্মিঙৰ বিষয়ে কিবা বেছিকৈ নলেজ ল'ব বিচাৰিছে তেতিয়াহ'লে সি
ফাৰ্মিং কৰিব, ফাৰ্মিঙৰ ওপৰত বেছিকৈ নলেজ ল'ব, এগ্ৰিকালচাৰৰ কথা পঢ়িব, তেনেকুৱা ধৰণৰ। চ' চব ছেপাৰেটকৈ এটা ডিপাৰ্টমেণ্ট ৱাইজ কৰি দিয়া হৈছে। তো তেনেকৈ ক্লাছবোৰ হৈ থাকে। তেনে আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে কমেণ্ট ছেকশ্যনত জনাব যে কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই পেলাই সমাপ্ত কৰিছোঁ। তেনেহ'লে সদায় দৰে সুখী থাকক, আনকো সুখী থাকক, স্মাইল কৰি থাকক, পজিটিভ থাকক। মই সময়কৈ চাইনিং অফ।